নমস্কাৰ মই মধুস্মিতা মোৰ ইউটিউব চেনেল আত্মস্তলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনালো আজিৰ ভিডিঅ'টোত লৈ আহিছো 25 জুন 2021 ৰ 10টা অতি গুৰুত্বপূৰ্ণ কাৰেন্ট এফেয়াৰ্স যিকেইটা আপকামিং কম্পিটিটিভ এক্সামৰ বাবে খুবেই ইম্পৰ্টেন্ট হ'ব পাৰে গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আহকচোন ভিডিঅ'টো আৰম্ভ কৰো আজি ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন ইন্টাৰনেশ্যনেল অলিম্পিক ডে 2021 was celebrated on which date আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস 2021 কোন তাৰিখে উদযাপন কৰা হল উত্তৰটো হৈছে 23rd জুন অৰ্থাৎ 23 জুন তাৰিখে Question number 2 Ministry of Ayush has launched the M Yoga mobile app with which organization আয়ুষ মন্ত্ৰণালয়ে M Yoga mobile app টো কোনটো সংস্থাৰ হৈতে লঞ্চ কৰিছে উত্তৰটো হৈছে WHO অৰ্থাৎ World Health Organization যাক আমি বিশ্ব স্বাস্থ্য সংস্থা হিচাপে জানো Next question number 3 Which state government has launched the Agriculture Diversification Scheme 2021 কোনখন ৰাজ্য চৰকাৰে কৃষি বহুমুখী আঁচনি 2021 আৰম্ভ কৰিছে উত্তৰটো হৈছে গুজৰাট Question number 4 Raja Prabha which was celebrated recently is a famous festival of which state recently বা অলপতে উদযাপন কৰা ৰাজা প্ৰভা নামৰ জনপ্ৰিয় উৎসৱটো কোনখন ৰাজ্যৰ উৎসৱ হয় উত্তৰটো হৈছে উৰিষ্যা Next question number 5 Which institution released a consultative document on regulation of microfinance কোনটো অনুষ্ঠানে microfinance নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পৰামৰ্শদাতা দস্তাবেজ মুকলি কৰিছে ইয়াৰে উত্তৰটো হৈছে RBI আৰু RBI ৰ সম্পূৰ্ণ নাম হৈছে Reserve Bank of India Next, question number 6. Central Board of Secondary Education celebrates National Reading Day annually on which date? প্ৰত্যেক বছৰে CBSE National Reading Day অৰ্থাৎ ৰাষ্ট্ৰীয় পঢ়া দিৱস কোন তাৰিখে উদযাপন কৰে উত্তৰটো হৈছে 19th জুন অৰ্থাৎ 19 জুন তাৰিখে Next, question number 7. What is India's rank in the World Giving Index 2021? World Giving Index 2021 ত ভাৰতৰ স্থান কিমান উত্তৰটো হৈছে 14th অৰ্থাৎ 114 খন দেশৰ ভিতৰত ভাৰতে 14 নম্বৰ স্থান পাবলৈ সক্ষম হৈছে Next question number 8 What is the reduced GST rate for ambulance Ambulanceৰ বাবে হ্ৰাস কৰাৰ পাছত GST rate কিমান বা হাৰ কিমান উত্তৰটো হৈছে 12% অৰ্থাৎ 12% Next question number 9 According to SIPRI Report of 2021 how many nuclear weapons India have SIPRI Report বা SIPRI প্ৰতিবেদন 2021 মতে ভাৰতৰ ওচৰত কিমানটা পাৰমাণৱিক অস্ত্ৰ আছে উত্তৰটো হৈছে 156 অৰ্থাৎ 156টা এতিয়া আহিছো আজি ভিডিঅ'টোৰ একেবাৰে শেষৰটো প্ৰশ্নলৈ Question number 10 Which organization has released a handbook estimating the burden of foodborne diseases a practical handbook for countries কোনটো সংস্থাই এখন হ্যান্ডবুক প্ৰকাশ কৰিছে যাৰ নাম হৈছে Estimating the Burden of Foodborne Diseases a Practical Handbook for countries উত্তৰটো হৈছে WHO অৰ্থাৎ World Health Organization গতিকে আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থ্যাংক ইউ সো মাচ আৰু যদিহে আপুনি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কমেন্ট আৰু শেয়াৰ কৰিব আৰু যদি আপুনি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে মই আপলোড কৰা ভিডিঅ'সমূহৰ নটিফিকেশন আগতীয়াকৈ পায় ধন্যবাদ